আচ্ছা, এই অমিতাৰ জাতটোৰ নাম কি? স্বপ্না স্বপ্না স্বপ্না। এইটো আপুনি মাটিটো লিজত লৈছে আৰু টোটেল কিমান মাটিৰ খেতি? মাটিটো মই লিজত লৈছোঁ, কিন্তু এতিয়া 2 বিঘা প্লট এইটো। 2 বিঘা। আচ্ছা, এডালত আপোনাৰ কেই কেজিমান হয়? এই 1.5 ফুটৰ পৰা বিক্ৰী কৰি আহিছোঁ এতিয়া ইয়ালৈকে। 30 কেজিটো এই ফাৰ্ষ্ট বছৰতে পাইছোঁ আৰু নেক্সট বছৰটো আছে। 3 বছৰ আয়ুস ইয়াত। 3 বছৰ আয়ুস। বৰ্তমান মাৰ্কেটত অমিতাৰ দামটো কিমান? মাৰ্কেট এতিয়া আমাৰ ইয়াৰ লোকেল মাৰ্কেট বৰমা বাজাৰতহে আমি নেংটো। এই কাঁচা মাৰ্কেটটো হ'ল 20 টকা কিলো। আচ্ছা, এই অমিতা খেতিটো কি ছিজনত কৰে? হিচাপ মতে চাৰ্টৰ মতে ফাগুন চৈতত ৰুব লাগে, কিন্তু আমি চাৰ্টৰ মতে ৰোৱা নাই। আমি কাটিতে ৰুইছোঁ। কিয় কাটি ৰোৱাৰ কথাটো আছে, তাৰমানে এই মাটিত উচুংগা পকা আছে না, সেইটো কাৰণে উচুংগা পকা জন্ম নোহোৱাতে তাক আমি ডাঙৰ কৰি লৈছোঁ। তাৰমানে ধন্যবাদ, আপোনাক লগ পাই ভাল পালোঁ। আৰু আমাৰ BTCৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আপোনাৰ থ্ৰুদি অলপমান উন্নতি হওক আৰু চাওক। নমস্কাৰ। আপোনাৰ পৰিচয়? মোৰ খগেন বড়ো, গাঁও বুনবাৰী। আপোনাৰ এই আদা খেতি কিমান বিঘা আছে ইয়াত? ইয়াত 2 বিঘা আছে, ওপৰত জিকা, তলত আদা। আপোনাৰ এই 2 বিঘাত আদা বিধান কিমান গ'ল আৰু ইয়াত কিমান মানে পাবলৈ সক্ষম হ'ব? কিমান মন? মোৰ এতিয়া বিধানটো ইয়াত 8 মন গৈছে। বিধান? আৰু কিমান পাব ইয়াত? এতিয়া পাৱাটো এতিয়া এনে বিঘা 70 মনকে হ'ব লাগে। এনে ভাল ইয়াৰ কৰি অলপ অভাৰ হ'লে 80 লাগে হয়। এতিয়া মই 70টো আশা কৰিছোঁ। আৰু বৰ্তমান বজাৰত এই আদাৰ দাম কিলো কিমান মান পাই আছে এতিয়া? এতিয়া আমি এতিয়া কিলো 100 টকাকৈ দি আছোঁ। আপুনি এইবিলাক খেতি কৰিয়ে আপোনাৰ মানে পৰিয়ালটো চলাই আছে না? মোৰ এতিয়া পৰিয়াল 5টা। এইগিলা খেতি কৰি চলি আছোঁ। মই এতিয়া 3টা চলি, সব প্ৰাইভেটতে পঢ়াই আছোঁ মই। প্ৰাইভেট স্কুলত? কিন্তু মোৰ নিজা মাটি ইমান নাই, কিন্তু মই সব লিটত লওঁ, বন্ধক লওঁ মাটিগিলা। কিন্তু নিজা মাটি এইগিলা আৰু বেছি আগবাব পাৰিলোঁ হয়। BTC চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য পাইছেনে পোৱা নাই এতিয়ালৈকে? এতিয়া মই ব্যক্তিগত হিচাপে এনে পোৱা নাই, কিন্তু আমি গ্ৰুপ হিচাপত পাইছোঁ। আচ্ছা, কি পাইছে? এটা ট্ৰেক্টৰ পাইছোঁ, ডাঙৰ ট্ৰেক্টৰ। এই সোণালী পথাৰ কমিটি চলাই না, আমাৰ কমিটি এটা আছে 10 জনীয়া। এই আমি এইবাৰ আনছোঁ তাৰমানে সেই ট্ৰেক্টৰটো। এইটো এডালে এইটো 1 কেজিৰ বেছি হ'ব। এইটো কবিৰ বিধান বা জাতটো কি নাম? এই কবিৰ জাতটো চেমিনিছ। চেমিনিছ।
কবি খেতি টোটেল কিমান বিঘা হ'ব আপোনাৰ এইখিনি মোৰ এতিয়া 4 বিঘা আছে এই প্লটটোত আপুনি এই খেতি কৰি পেলাই ঘৰৰ ফেমিলি ল'ৰা ছোৱালীক পঢ়াই আছে একো চাকৰি বাকৰি চিন্তা নকৰাকৈ তাৰ বাবে মই আমাৰ BTC এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনাক মই ধন্যবাদ মানে জ্ঞাপন কৰিলোঁ